নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আন এক নতুন ভিডিঅ'ৰ সৈতে আমাৰ চেনেল আজিৰ বিশেষ খবৰলৈ। আশা কৰিছোঁ আপোনালোক সকলোবোৰ ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় আমাৰ এই ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকলৈ লৈ আহোঁ কিছু নতুন তথ্য, চৰকাৰী তথ্য বা যিকোনো ধৰণৰ নতুন কিবা থাকিলে আপোনালোকক এই চেনেলটোৰ জৰিয়তে ক'বলৈ চেষ্টা কৰোঁ বা আপোনালোকক দিবলৈ চেষ্টা কৰোঁ নতুন কিবা এটা। আজিও তেনেদৰে আপোনালোকৰ এটা নতুন তথ্য লৈ আহিছোঁ, যিটো হয়তো আপোনালোকে বহুতেই গম পায় আৰু বহুতেই গম নাপায়, কিন্তু গম পায় যদিও সেই বস্তুটো কেনেকৈ কৰে সেই বিষয়ে আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে আগৰকেইটা ভিডিঅ'ত মোক যথেষ্ট মৰম কৰিছে, তাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আৰু যিসকলে মোৰ আজি ভিডিঅ'টো প্ৰথম চাইছে তেখেতসকললৈ এটা বিশেষ অনুৰোধ, আপোনালোকে যাতে মোৰ ভিডিঅ'টো লাইক কৰে, কমেণ্ট কৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই দিয়ে, যাতে মোৰ আহিবলগীয়া এনেকুৱা নতুন ভিডিঅ' থাকিলে আপোনালোকে সকলোতকৈ আগতে পায়। তো বলক বন্ধু বান্ধৱী, দেৰি নকৰি আজি সেই ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ আৰু আজি কি নতুন তথ্য লৈ আহিছোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে গম পায় কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নতুন নতুন আঁচনি মুকলি কৰে, যিবোৰ আঁচনিৰ জৰিয়তে ৰাইজৰ সুবিধা হয় বা জনগণৰ সুবিধাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰে। আজি আপোনালোকক তেনেকুৱা এখন আঁচনিৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যিখন হৈছে অসম মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি। যিখন আঁচনিৰ জৰিয়তে অসমৰ নিবনুৱা যুৱক যুৱতীসকল উপকৃত হোৱাৰ উদ্দেশ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আঁচনিখন মুকলি কৰিছে। এই আঁচনিখনৰ জৰিয়তে আপোনালোকে যিসকলে ব্যৱসায় বাণিজ্য কৰি আছে, যিকোনো ধৰণৰ ব্যৱসায় কৰি আছে, সেইসকলক কিছু সুবিধা দিবৰ কাৰণে এই আঁচনিখন মুকলি কৰিছে। আজি আপোনালোকক ক'বলৈ গৈ আছোঁ সেই আঁচনিখনত আপোনালোকে সুবিধা লাভ কৰিবলৈ হ'লে কি কি ডকুমেণ্টছ লাগিব, কেনেধৰণে আগবাঢ়িব লাগিব, কি কি ডকুমেণ্টছ আপোনালোকে আগতীয়াকৈ ৰেডি কৰি থাকিব লাগিব বা কেনেকৈ ধৰণে আপোনালোকে সেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব বা কেনেধৰণে আপোনালোকে অনলাইন কৰিব পাৰিব, সম্পূৰ্ণ প্ৰচেছটো অনলাইন হ'ব নে অফলাইন হ'ব, সকলোবোৰ কথা আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ভাঙি পাতি ক'বলৈ চেষ্টা কৰিম। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। তো বলক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বন্ধু বান্ধৱীসকল, এতিয়া জানি লওঁচোন আহক, এই আঁচনিৰ অধীনত আপুনি পইচা পাবলৈ হ'লে আপোনাৰ কি কি ন্যূনতম যোগ্যতা থাকিব লাগিব। এই আঁচনিখন চৰকাৰে আৰম্ভ কৰিছে কেৱল মাত্ৰ যিসকল অসমৰ শিক্ষিত নিবনুৱা আছে তেখেতলোকৰ উপকাৰ হোৱাকৈ এই আঁচনিখন চৰকাৰে আৰম্ভ কৰিবলৈ লৈছে। দেখিছে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ উপকাৰিতা, যুৱ উদ্যোগীসকলে তেওঁলোকৰ ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰিবলৈ চৰকাৰৰ পৰা বীজ মূলধন হিচাপে লাভ কৰিব। যি 1 লাখ টকা দিব, প্ৰথম 1 লাখ টকা দিব, সেইটো আচলতে প্ৰথম যিকোনো ধৰণৰ শিক্ষিত নিবনুৱাসকলে নিজৰ বিজনেছ আৰম্ভ কৰিবৰ কাৰণে, ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে চৰকাৰে এই ধন প্ৰদান কৰিব। মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত সেই পইচা পাবলৈ হ'লে আপোনাৰ কি কি যোগ্যতা থাকিব লাগে। দেখিছে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনৰ আঁচনিৰ যোগ্যতাৰ মাপকাঠি। প্ৰথম কথা হ'ল, আপুনি সেই আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ হ'লে আপুনি এজন অসমৰ বাসিন্দা হ'ব লাগিব। তেওঁ অসমৰ বাসিন্দা হিচাপে তেওঁ যোগ্য বুলি বিবেচিত হ'ব লাগিব। দ্বিতীয়, এই আঁচনিৰ বাবে কেৱল ক্ষুদ্ৰ উদ্যোগীয়েহে নামভৰ্তি কৰিব পাৰিব। যিসকলৰ ক্ষুদ্ৰ উদ্যোগী ইতিমধ্যে তেওঁলোকে যিকোনো ধৰণৰ ব্যৱসায় কৰি আছে, সৰু ব্যৱসায়, তেওঁলোকে এই আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। আত্মসহায়ক গোট আৰু মহিলাসকলেও এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। মহিলাসকলৰ যিসমূহ গাঁৱে গাঁৱে আজিকালি আত্মসহায়ক গোট আছে তেখেতসকলে এপ্লাই কৰিব লাগিব। খালি তেখেতসকলে মন কৰিব, তেখেতসকলৰ গোটসমূহ চৰকাৰীভাৱে ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। ইয়াৰ পিছত আহিলে বন্ধু বান্ধৱীসকল, এই আঁচনি অন্তৰ্ভুক্ত হ'বলৈ আপোনাৰ কি কি তথ্য লাগিব, কি কি ডকুমেণ্টছ আপুনি আগতীয়াকৈ ৰেডি কৰি থ'ব লাগিব। আহক এতিয়া আমি সেই ডকুমেণ্টছসমূহৰ বিষয়ে জানি লওঁ। দেখিছে, অসম স্বনিয়োজন আঁচনি পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল, অসম স্বনিয়োজন আঁচনি পঞ্জীয়নৰ বাবে আপোনাক প্ৰথম এটা আধাৰ কাৰ্ড লাগিব, যিটো আজিকালি প্ৰত্যেকজন মানুহৰে থাকে, গতিকে আধাৰ কাৰ্ডটো আপোনালোকৰ আছেই। পান কাৰ্ড লাগিব, পান কাৰ্ডো সকলোৰে থাকে, গতিকে আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো আপোনালোকৰ সকলোৰে থাকে, গতিকে আধাৰ কাৰ্ড পান কাৰ্ডটো জেৰক্স কপি ৰাখিব। ডমিচাইল চাৰ্টিফিকেট কি হয় আৰু ডমিচাইল চাৰ্টিফিকেট আপুনি কেনেকৈ পাব সেই বিষয়ত মই আপোনালোকক
ইয়াতে জনাই দিম কেনেকৈ আপোনালোকে ফৰ্মখন পাব কেনেকৈ কি কৰিব লাগিব ইয়াৰ পিছলৈ আপোনালোকক সেইটো বিষয়ে জনাই দিম ব্যৱসায় পৰিকল্পনা আপুনি যেহেতু ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি আপোনাক দিব গতিকে আপুনি এখন ট্ৰেড লাইসেন্স উলিয়াই ল'ব লাগিব ট্ৰেড লাইসেন্স যদি আপুনি নগৰ এলেকাৰ হয় তেতিয়া আপোনাৰ মিউনিচিপালিটি অফিচৰ পৰা আপুনি ট্ৰেড লাইসেন্স উলিয়াব পাৰিব আৰু নহলে পঞ্চায়তৰ অফিচৰ পৰাও আপুনি ট্ৰেড লাইসেন্সখন উলিয়াব পাৰিব ব্যৱসায় পৰিকল্পনা কাৰণে সেইখন লাগিব গতিকে আপোনালোকে দেৰি নকৰি অনলাইন হোৱাৰ আগতে এতিয়াই সেই খন ব্যৱসায় পৰিকল্পনা যিখন সাৰ্টিফিকেট সেইখন উলিয়াই থওক আৰু হেতু সময়ত যেতিয়া এটো অনলাইন প্ৰসেস আৰম্ভ হৈ যাব তেতিয়া সকলোৱে এপ্লাই কৰিবলৈ যাব তেতিয়া এপ্লাই কৰিবলৈ যোৱাৰ লগে লগে সকলো বুজত মিউনিচিপালিটি অফিচতে হওক বা পঞ্চায়ত অফিচতে হওক এই সাৰ্টিফিকেটখন উলিয়াবৰ কাৰণে সকলোৱে ভিৰ কৰিব তেতিয়া সময়টো বেছি লাগিব আৰু আপোনালোকৰো অলপ অসুবিধা হ'ব গতিকে এতিয়াই আপোনালোকে সেইখন উলিয়াই থওক আয়ৰ প্ৰমাণপত্ৰখন আপোনালোকে গম পায় CSC চেণ্টাৰৰ পৰা আপোনালোকে উলিয়াব পাৰিব অনলাইন আজিকালি এপ্লাই কৰিব পাৰি নিজেও মোবাইলতে কৰিব পাৰি আৰু নিজৰ মোবাইলত কৰিবলৈ ইমান বেছি সুবিধা নহয় গতিকে আপুনি ওচৰৰ CSC চেণ্টাৰত যাব তাতে গৈ আয়ৰ প্ৰমাণপত্ৰ উলিয়াই ল'ব মোবাইল নম্বৰ থাকেই বেংক একাউণ্ট লাগিব বেংক একাউণ্টটো আপোনাৰ সম্পূৰ্ণ ডাটা লাগিব IFSC কোড লাগিব বেংকৰ একাউণ্ট নাম্বাৰ লাগিব লগতে বেংকৰ একাউণ্টটো আপোনাৰ আধাৰ লগত লিংক হৈ থাকিব লাগিব বেংকৰ পাছপোৰ্ট আকাৰৰ ফটো তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিছে তাতে আপোনালোকৰ যি মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত যি চৰকাৰে 2 লাখ টকাকৈ প্ৰদান কৰাৰ কথা আছে তাতে আপোনালোকে এটা অপচন দিছে ডমিচাইল সাৰ্টিফিকেট বুলি এটা ডমিচাইল সাৰ্টিফিকেট লাগিব সেই ডমিচাইল সাৰ্টিফিকেটখন আপোনালোকে ক'ত পাব তাতে আপোনাক আজি ক'বলৈ ওলাইছো এখন হৈছে মই দেখিছো মই PDF ফাইল এটা ডাউনলোড কৰি থৈছো ইয়াতে আপোনালোকক ডমিচাইল সাৰ্টিফিকেটখন এখন ইয়াতে পাই যাব যদি ফৰ্মখন লাগে মই ইয়াতে লিংক বা দি দিম অথবা পিছত আপোনালোকে মোক জানি লৈ ল'বও পাৰিব তো প্ৰথম আপোনালোকৰ এখন পাছপোৰ্ট সাইজৰ ফটো লাগিব দেখিছে এটা পাছপোৰ্ট সাইজৰ ফটোৰ কাৰণে স্পেচ আছে এটো ইয়াতে এখন পাছপোৰ্ট সাইজৰ ফটো লাগিব আৰু ইয়াত লিখা আছে গভৰ্নমেণ্ট অফ আসাম তলতে লিখা আছে এটো গভৰ্নমেণ্ট অফ আসামৰ যেটো সিম্বলটো তাৰ তলতে দেখিছে ডমিচাইল সাৰ্টিফিকেট লিখা আছে ইয়াতে দেখিছে ইস্যু আন্ডাৰ সেকশন 12/11 This is to certify that শ্ৰীমতী যিজন আপুনি এপ্লাই কৰিব তেখেতৰ নামটো ইয়াতে দিব লাগিব ইয়াতে তেখেতৰ নামটো দিব লাগিব আৰু তাৰ পিছতে তেখেতৰ সন অফ দেউতাকৰ নাম বা তেখেতৰ যি গাৰ্জেন আছে গাৰ্জেনৰ নাম দিব লাগিব তেখেতৰ ডেট অফ বাৰ্থটো দিব লাগিব জন্মৰ যিটো তাৰিখ সেই তাৰিখটো দিব লাগিব পাৰ্মানেন্ট ৰেসিডেন্ট অফ ভিলেজ তেওঁ কোনখন গাঁৱৰ বাসিন্দা তেওঁ চহৰ নে নগৰ তাৰ এটো ইয়াতে লিখিব লাগিব পোষ্ট অফিচ লিখিব লাগিব পুলিশ ষ্টেচন লিখিব লাগিব ডিস্ট্ৰিক্ট ষ্টেট ইজ ডমিচাইল অফ দি ষ্টেট পিন নাম্বাৰ আপুনি যোনটো এৰিয়াৰ পৰা এৰিয়াৰ পিন নাম্বাৰ সেই পিন নাম্বাৰটো লিখিব লাগিব আৰু ইয়াতে লিখা আছে ইয়াতে আপোনালোকে সহি কৰিব লাগিব সহি কৰাৰ পিছত ডেট আৰু প্লেচ দি আপোনালোকৰ সিগনেচাৰ ভিলেজ অফ হেডমেন গাঁওবুঢ়া অথবা ৱাৰ্ড কমিশনাৰ অথবা পঞ্চায়ত প্ৰেচিডেণ্টৰ হতুৱাই ইয়াতে সহি কৰাই পেলাই এই ফৰ্ম এই সাৰ্টিফিকেটখন আপোনালোকে তাতে সাবমিট কৰিব লাগিব গতিকে আপোনালোকে দেৰি নকৰি এই যেহেতু খুব কম দিনৰ ভিতৰতে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত যি স্কিম আহিছে এই স্কিম অনলাইন হ'ব গতিকে এই সাৰ্টিফিকেটখন আপোনালোকে এতিয়াই ৰেডি কৰি ৰাখিব যাতে ভৱিষ্যতে আপোনালোকে যেতিয়া অনলাইন হ'ব তেতিয়াই সোনকালে আপোনালোকে কৰি ল'ব পাৰে আৰু ইয়াৰ লিংক মই আপোনালোকক ডেসক্ৰিপচনত দি দিম বা নহলেও আপোনালোকে গুগলত গৈ পেলাই যদি মাৰি দিয়ে ডমিচাইল সাৰ্টিফিকেট বুলি তাতে আপোনালোকৰ PDF পাই যাব তাৰ পৰাই আপোনালোকে প্ৰিন্ট কৰি উলিয়াই লৈ এখন সাৰ্টিফিকেটখন ফিল আপ কৰি ল'ব পাৰিব ডমিচাইল সাৰ্টিফিকেটখন পাবলৈ ইয়াৰ লিংক পাবলৈ হ'লে বা আপুনি সাৰ্টিফিকেটখনৰ ফৰ্মখন পাবলৈ হ'লে ইয়াত গুগলতে আপুনি দেখিছে ইয়াত মই মাৰি দিছোঁ ডমিচাইল সাৰ্টিফিকেট অফ আসাম ইয়াত সাৰ্চ কৰিম সাৰ্চ কৰাৰ পিছতে আপোনালোকে এনেকৈ এটা পেজ খোল খাই যাব তাতে আপোনালোকে দেখিবই ইয়াতে দেখিছে ডমিচাইল সাৰ্টিফিকেট PDF ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত আপোনালোকৰ গোটেই সাৰ্টিফিকেটটো আহি গৈছে এটো ইয়াত ক্লিক কৰিলে হ'ব আৰু এনেকৈ ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনেকৈ সাৰ্টিফিকেট ল'ব লাগিব যিখন সাৰ্টিফিকেট মই ইয়াত দেখাইছো সেই সাৰ্টিফিকেটখনে আপোনালোকে ল'ব সেই সাৰ্টিফিকেটখন এনেকৈ ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তাতে অকণমান দেৰি এনেকৈ পেষ্ট কৰি দিয়াৰ পিছতে আপোনালোকৰ তাতে এনেকৈ ডাউনলোড ইমেজ বুলি যেটো অপচন লাব সেই ডাউনলোড ইমেজটোৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন ডমিচাইল সাৰ্টিফিকেটখনৰ কাৰণে যিখন ফৰ্মখন সেই ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু তাত ডাউনলোড হৈ যাব তাতে প্ৰিন্ট কৰি ল'ব
আৰু এতিয়া সকলোবোৰ হোৱাৰ পিছত আপোনালোকে এইটো এপ্লাই কৰিব লাগিব এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিবলৈ হ'লে আপোনাৰ এপ্লাই কৰা গোটেই প্ৰচেছটোৱে হৈছে অনলাইন কৰিব লাগিব অৱশ্যে অফিচিয়েলিভাৱে কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশ্যন অহা নাই কিন্তু গম পোৱা মতে খুব কম দিনৰ ভিতৰতে এইটো ৰেজিষ্টাৰ হ'ব অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমেৰে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব দেখিছে আসাম মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনা অনলাইন অল চিটিজেন অফ দ্য ষ্টেট হু ৱেণ্ট টু ৰেজিষ্টাৰ আণ্ডাৰ আসাম মুখ্যমন্ত্ৰী স্বনিয়োজন যোজনা 2020 can be registered under this scheme by following the following procedure মতে কৰিব লাগিব First of all of you go to official website Mukhyamantri Swanyojan Yojana after that the home page of website will be open in front of you official যেটো website আছে ওই websiteৰ আপোনাক ক্লিক কৰাৰ পিছত হোম পেজৰ website হোম পেজ তাৰ যে অফিচিয়েলৰ যে হোম পেজ সেই হোম পেজটো আপোনালোকৰ সন্মুখত ওপেন হ'ব On the home page of the website, you have click on the option of register. After that, the register form will be open. আৰু হোম পেজটো ওপেন হোৱাৰ পিছতে আপোনালোকৰ সন্মুখত এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে অপচন পাব আৰু সেই ৰেজিষ্টাৰটো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এখন ফৰ্মৰ নিচিনাকৈ খোল খাই যাব তাতে আপোনালোকৰ সম্পূৰ্ণ তথ্য দিব লাগিব নাম ঠিকনা ডেট অফ বাৰ্থ যি আপোনাৰ সম্পূৰ্ণ ঠিকনা তাৰ ওপৰত কিছুমান ডকুমেন্টছ আপোনালোকে তাতে আপলোড কৰিবলগীয়া হ'ব পাৰে হেতু অৱশ্য সম্পূৰ্ণ যেতিয়া আপোনালোকৰ অনলাইন হ'ব প্ৰক্ৰিয়াটো চৰকাৰীভাৱে খুলিব তেতিয়া আপোনালোকে তাতে খুলিতে গম পাব কিন্তু যিসমূহ ডকুমেন্টছৰ কথা কৈছে সেই ডকুমেন্টছসমূহ ৰেডি কৰি ৰাখিব তাতে আপলোড কৰিব লাগিব তাৰ পিছতে আপোনালোকে তাতে সাবমিট কৰিব সাবমিট কৰাৰ পিছত আপোনালোকৰ নামটো তাতে ৰেজিষ্টাৰ হৈ যাব বন্ধু-বান্ধৱীসকল খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'বলগীয়া এই আঁচনিৰ যি অসম মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি বিষয়ে আপোনালোকক আজি ভিডিঅ'টোৰ জৰিয়তে কিছু তথ্য দিবলৈ চেষ্টা কৰিলো আশা কৰিছো আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হলেও উপকৃত হ'ব আৰু আজি ভিডিঅ'টো ইমানটা সামৰি মাৰিব বিচাৰিছো ভিডিঅ'টো আৰু দীঘল নকৰো যিমানটো পাৰো মোৰ যোগ্যতাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে কিছু তথ্য আপোনাক দিবলৈ দাঙি ধৰিবলৈ চেষ্টা কৰিলো লগতে বন্ধু-বান্ধৱীসকল আপোনালোকক জনাব বিচাৰো যে মোৰ আৰু এটা ইউটিউব চেনেল আছে যিটো ইউটিউব চেনেলৰ জৰিয়তে মই ইউটিউবৰ জগতখনত খোজ পেলোৱা সেই ইউটিউব চেনেলটো আপোনালোকক আজি মই এই ভিডিঅ'টো লিংক ডেসক্ৰিপচনত লিংক দি দিম মাজে সময়হে অৱশ্যে ভিডিঅ' দিয়া হয় তাত মই ব্লগবোৰ দিয়া হয় অকমান চাই চাবচোন কেনেকুৱানো হয় চাই পেলাই কমেন্ট কৰি জনাব মাজে সময় দিয়া হয় আৰু বহুত দিন দিয়া নাই আজি আকৌ দুই এদিনতে এটা নতুন ভিডিঅ' এডিট কৰি থৈছো অৱশ্যে সেই ডেইলি ব্লগৰ চেনেলটোত মানে বহুত বেছি সময় লাগে এডিট কৰিবৰ কাৰণে সময় নাপাওঁ গতিকে এটা নতুন ভিডিঅ' এডিট কৰি থৈছো হেতু দিম আপোনালোকে চাব বুলি আশা কৰিছো যদি ভাল পায় চেনেলটো হেতু চেনেলটো লাইক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো আজি ভিডিঅ'টো ইমানে আসলে ভিডিঅ'টো ইমানটা সামৰি মাৰিব বিচাৰিছো যদি ভিডিঅ'টো চাই ভাল পায় তেনেহলে পুনৰ কৈছো ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো বজাই থব যাতে মই আহিবলগীয়া ভিডিঅ'বোৰ নটিফিকেশ্যন সকলোকে আগতে পাই তো আজি ভিডিঅ'টো ইমানটা সামৰি মাৰিছো সকলোবোৰ ভালে থাকক বাই বাই জয় আই অসম